আজি নগাই মানুহ খেদি আছে, তেখেত নিজেও ভয়ত পলাব লগা হৈছে, আমাৰ মানুহ ৰাতি শুবলৈ এতিয়াও শান্তি নাই। আজিৰ দিনটোতো ৰাইজে পানী এটা সমষ্টিত খাবলৈ নাপায়, এইটো কম লাজৰ কথা নে বাৰু এজন জনপ্ৰতিনিধিৰ বাবে? নগাই দুটা গুলি ফুটাওঁতে পলোৱা মানুহ মই নহয় বুলি জ্ঞানশ্ৰী বৰাই বৰ্তমান সময়ত কৈছে। আপোনালোকে গমেই পায় যে মৰিয়নি সমষ্টিৰ এইবাৰ ৰূপজ্যোতি কুৰ্মীক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আহিছে জ্ঞানশ্ৰী বৰা, যি জ্ঞানশ্ৰী বৰাই কলেজৰ অধ্যাপিকা পদ ত্যাগ কৰি তেওঁ ৰাজনীতিৰ পথাৰত নামিছে। এইবাৰ ৰাজনীতিৰ পথাৰত নামিয়েই জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে মৰিয়নি সমষ্টিত। মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী, সেই ৰূপজ্যোতি কুৰ্মীৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিছে এই জ্ঞানশ্ৰী বৰাই। এতিয়া ৰূপজ্যোতি কুৰ্মীৰ যি মাজতে যি অলপ তেওঁৰ যি স্বভাৱ, যি তেওঁৰ অলপমান ব্যতিক্ৰমী যি স্বভাৱ, তেওঁ মাজতে নগাৰ খেদন খোৱা বুলি ক'ব লাগিব, নগাই খেদাওঁতে তেওঁ নিজে দৌৰি পলাইছিল। আৰু সেই ৰূপজ্যোতি কুৰ্মীৰ যি সদনৰ মজিয়াত তেওঁ যি ভাষণ দিয়ে, সদনৰ মজিয়াত মাজে মাজে তেওঁ বহিষ্কাৰ হ'ব লগা হয় তেওঁৰ যি পাতলীয়া কথা, সেই পাতলীয়া কথাবোৰৰ কাৰণে। আৰু জ্ঞানশ্ৰী বৰাৰ তুলনাত এইজন ৰূপজ্যোতি কুৰ্মীৰ যি জ্ঞানৰ পৰিসৰ, সেই জ্ঞানৰ পৰিসৰ কিন্তু খুবেই কম বুলি ক'ব লাগিব। গতিকে এই ৰূপজ্যোতি কুৰ্মীয়ে, যিজন ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজীত ভালকৈ এখন ৰচনা লিখিব নাজানে, ইংৰাজীত ভালকৈ কথা ক'ব নাজানে, মৰিয়নি সমষ্টিত বাকী ৰাইজে ইমান দিনে এই ৰূপজ্যোতি কুৰ্মীকেই তেওঁকেই মন্ত্ৰী পাতি থৈ আছিল, এই ৰূপজ্যোতি কুৰ্মীকেই তেওঁকেই পূজা কৰি আছিল। আৰু এতিয়া কিন্তু সেই ৰূপজ্যোতি কুৰ্মী হয়তো সলনি হ'ব পাৰে। ৰূপজ্যোতি কুৰ্মীক হয়তো আৰু কেইদিনমানৰ পিছতে, নিৰ্বাচনৰ পিছতে আপোনালোকে আগৰ ৰূপত হয়তো আৰু ৰূপজ্যোতি কুৰ্মীক আপোনালোকে দেখা নাপাব পাৰে। কাৰণ এইবাৰ এগৰাকী শিক্ষিত যুৱতী জ্ঞানশ্ৰী বৰাই মৰিয়নি সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু জ্ঞানশ্ৰী বৰাই যেতিয়াই মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, সকলোৱে জ্ঞানশ্ৰী বৰাক আঁকোৱালি লৈছে, সকলোৱে জ্ঞানশ্ৰী বৰাক বৰ্তমান সময়ত ছাপোৰ্ট কৰা দেখা পোৱা যায়। জ্ঞানশ্ৰী বৰা তেওঁ ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে মৰিয়নি সমষ্টিত, আৰু এই সময়খিনিত তেওঁ সকলোৱে ছাপোৰ্ট কৰিছে। আৰু জ্ঞানশ্ৰী বৰাই যিধৰণে কাম, তেওঁ সমাজখনত যিধৰণে সমস্যাবোৰ হৈ আছে, সেই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে, ৰাজনীতিৰ পথাৰখনত হৈ থকা যিবোৰ লেতেৰা, সেই লেতেৰাবোৰ চাফা কৰিবৰ কাৰণে এইগৰাকী জ্ঞানশ্ৰী বৰাই এতিয়া কিন্তু ৰাজনীতিৰ পথাৰখনত খুব দিছে। তেওঁ সেই বিলাসিতা, তেওঁৰ জীৱন, যে চাকৰিৰ যে জীৱন, তেওঁ সেই চাকৰি কৰি গোটেই জীৱন চলি থাকিব পাৰিলে হয়, সেই চাকৰি কৰি তেওঁ সুন্দৰকৈ জীৱনটো পাৰ কৰিব পাৰিলে হয়। কিন্তু তেওঁ সমাজখনক ভাল পায় কাৰণে, মানুহখিনিক ভাল পায় কাৰণে তেওঁ ৰাজনীতিৰ পথাৰত নামিছে। ৰাজনীতিৰ পথাৰখনত থকা লেতেৰাবোৰ চাফা কৰিব বিচাৰিছে। যিহেতু ৰূপজ্যোতি কুৰ্মী বহু বছৰৰ পৰা তেওঁ এই পদত আছে, তেওঁৰ মাতৃও ৰাজনীতিৰ লগত জড়িত হৈ আছিল। গতিকে সেইবাবে ৰূপজ্যোতি কুৰ্মীয়ে ক'ৰবাত দম্ভালি মাৰি থাকে যে মোৰ সমষ্টিবাসী ৰাইজে মোক ধনু বুলি মাতে, সমষ্টিবাসী ৰাইজে মোক ধনু বুলি মাতি মৰম কৰে, গতিকে অহাবাৰো ময়ে এই সমষ্টিত থাকিম বুলি তেওঁ ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে ক'ব বিচাৰে। কিন্তু হয়তো এইবাৰ মৰিয়নি সমষ্টিৰ নক্সাখন অলপ সলনি হ'ব পাৰে, কাৰণ মৰিয়নি সমষ্টিত এগৰাকী শিক্ষিত যুৱতীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাইজৰ দলৰ হৈ। বাকী এইটো বিষয়ত সময়ত গম পোৱা যাব, আচলতে ৰাইজে কেনেকৈ আঁকোৱালি লয়, সেয়া আমি সকলোৱে সময়ত গম পাম। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম।